আজি 15 জুন 2023 চন শৰাইঘাটৰ পুৰণি ব্ৰিজ বন্ধ আছে। আমি আহিছোঁ বাহেটা চাৰিআলিৰ ফালৰ পৰা নতুন ব্ৰিজেদি আমাক আহিব দিছে, মানে ওলোটা ছাইডেৰে। দেখা যাওকচোন কিয় আমাক ওলোটা ছাইডেৰে গুৱাহাটী চিটিৰ ফালে সোমাব দিছে, তাৰ কাৰণে অকণমান ভিডিঅ' কৰিছোঁ। অতি সুন্দৰ পৰিৱেশ। সেই দলংখন সম্পূৰ্ণ খালী হৈ আছে, কোনো গাড়ী মটৰ নাই, যান জঁট নাই। আপোনালোকক এটা কথা জনাওঁ, এই যে দলংখন দেখা পাইছে পুৰণি শৰাইঘাটৰ দলং, তাৰ বাওঁফালে মানে জাষ্ট পূবত আৰু এখন এনেকুৱা ধৰণৰ দুখলপীয়া দলং নিৰ্মাণ কৰা হ'ব। কথাটো ভালেই, কিন্তু এই দলং যে নিৰ্মাণ কৰা হ'ল, বৰ্তমান আমি গৈ থকা শৰাইঘাটৰ নতুন দলংখনত ৰেলৰ ব্যৱস্থা কৰিব লাগে বুলি আজিৰ পৰা 12-15 বছৰ আগতেই দাবী উত্থাপন কৰা হৈছিল, আৰু ময়ো দাবী উত্থাপন কৰিছিলোঁ। কিন্তু আমাৰ কথা বা মোৰ কথা আৰু কোনে শুনিব? তেতিয়া আমাৰ গুৱাহাটী উন্নয়নৰ দপ্তৰৰ মন্ত্ৰী আছিলে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী, আৰু তেখেত আছিলে আমাৰ চৰকাৰৰ হৰ্তা-কৰ্তা বিধাতা, আৰু তেখেত বৰ্তমান মুখ্যমন্ত্ৰী হৈ নতুন নতুন প্ৰজেক্ট কামত হাতত লৈছে। ভাল কথা, সুন্দৰ পদক্ষেপ। তো চিন্তা কৰি চাওকচোন, এতিয়া আহোঁ ৰিপেয়াৰৰ কথা। খুব সম্ভৱে মাজত ৰিপেয়াৰ কৰি আছে যেন, এটা মস্ত ডাঙৰ এটা গাঁত হৈছিলে তাৰ ওচৰত, সেইটো ৰিপেয়াৰ কৰা যেন লাগিছে। আৰু এতিয়া কৈ আছিলোঁ দলঙৰ কথা। দলং আমাক লাগে, কিন্তু আপুনি চিন্তা কৰকচোন, শৰাইঘাটৰ পুৰণি দলঙৰ একেলগে 3খন শৰাইঘাটৰ দলং কেনেকুৱা হ'ব, প্ৰাকৃতিক পৰিৱেশত কেনেকুৱা প্ৰভাৱ পেলাব, আপোনালোকে চিন্তা কৰি চাওক। আৰু এই বৰ্তমান নতুন যিখন দলং আছে, এই দলংখনকে যদি কিছু বছৰ আগতেই যদি দুখলপীয়া কৰিলে আমাৰ ৰাইজৰ ধন ৰাহি হ'লেহেঁতেন নে নাই, আপোনালোকে চিন্তা কৰি চাওক। আৰু বিষয়টো আপোনালোকৰ হাতত এৰি দিছোঁ। ধন্যবাদ।